ভাতৃহঁত, আশা কৰোঁ তোমালোকে ভোগৰ বিহু ভোগালী সুন্দৰকৈ উদযাপন কৰিলা, নহয় জানো? মই আজি তোমালোকক এটা সাধু ক'বলৈ ওলাইছোঁ। শুনিবা দেই। সাধুটো হ'ল, এসময়ত এজন ৰজা আছিল। ৰজাজনৰ বল বুদ্ধি আৰু ধন ধানৰ উপৰিও তেওঁ জ্ঞানীও আছিল। তেওঁৰ ৰাজ্যখনো বৰ ডাঙৰ আছিল। এবাৰ তেওঁ মন্ত্ৰীসকলৰ সৈতে ৰাজসভাত বহি নানান বিষয়ৰ ওপৰত আলোচনা কৰি আছিল। আলোচনাৰ বিৰতিৰ মাজতে তেওঁৰ মনত এটা কথা খেলালে। তেওঁ ভাবিলে যে মই ইমানবোৰ ধন সম্পত্তি আৰু সুবিধা পাইছোঁ, তথাপি মই যেন সুখ অনুভৱ কৰা নাই। মোৰ ৰাজ্যত কোননো বেছি সুখী মানুহ আছে তাৰ গম লোৱা যাওক, আৰু আটাইতকৈ সুখী মানুহজনৰ পৰা মই সুখী হোৱাৰ মন্ত্ৰ শিকি ল'ব পাৰিম। কথামতেই কাম। ৰজাই মন্ত্ৰীসভাত কথাটো উপস্থাপন কৰিলে আৰু ক'লে যে 3 দিনৰ ভিতৰত মোক মোৰ ৰাজ্যৰ ভিতৰত কোন আটাইতকৈ সুখী সেই মানুহজনক বিচাৰি আনিব লাগে। ৰজাই মন্ত্ৰীসকলক আদেশ দিলে। ৰজাৰ কথা শুনি মন্ত্ৰীসকলে সৈন্যসকলক আদেশ দিলে আৰু ক'লে, আমাৰ ৰাজ্যখনৰ পৰা আটাইতকৈ সুখী মানুহজনক ধৰি আনিব লাগে। পিছদিনা সৈন্যসকলে সুখী মানুহ বিচাৰি ওলাই গ'ল। এজনকৈ সুধি গ'ল যে কোন সুখী। এনেকৈ গোটেই দিনটো সৈন্যসকলে সুখী মানুহ বিচাৰি চলাথ কৰিলে আৰু ঘূৰি গৈ ৰজাক কথাটো ক'লে। ৰজাই পিছদিনা পুনৰ যাবলৈ বুলি ক'লে। পিছদিনাও তেওঁলোকে ইয়াৰ সম্ভেদ উলিয়াব নোৱাৰিলে। ৰজাক কথাটো জনোৱাত 3য় দিনা আকৌ বিচাৰি যোৱাৰ আদেশ দিলে। 3য় দিনা সঁচাকৈয়ে সৈন্যসকলে বহু সময় ধৰি বিচৰাৰ অন্তত এখন চহৰলৈ যোৱাৰ ৰাস্তাত এখন হাবিৰ ওচৰত এজন গৰু গাড়ী চলোৱা মানুহ লগ পালে। তেওঁ গৰু গাড়ীখনৰ ছাঁতে নিশ্চিন্ত মনে শুই আছিল। সৈন্যসকলে মাত লগোৱাত তেওঁ সাৰ পাই গ'ল আৰু তেতিয়া তেওঁক সেই প্ৰশ্নটো সুধিলে যে তেওঁ সুখী মানুহ হয়নে? তেতিয়া সেই মানুহজনে ক'লে যে হয়, মই অত্যন্ত সুখী। তেতিয়া সৈন্যসকলে ক'লে যে তুমি আমাৰ লগত ৰজাৰ ওচৰলৈ যাব লাগে। ৰজাই তোমাক বহু ধন সম্পত্তি দিব, মাত্ৰ তুমি ৰজাক সুখী হোৱাৰ মন্ত্ৰটো শিকাই দিব লাগে। তেতিয়া মানুহজনে ক'লে, মই ৰজাৰ ওচৰলৈ যাব নোৱাৰোঁ, কিয়নো মই এই গাড়ীখনৰ ছাঁত থাকিয়েই সুখ অনুভৱ কৰোঁ। ৰজাৰ পৰা ধন সম্পত্তি লোৱাৰ মোৰ ইচ্ছাও নাই আৰু দৰকাৰো নাই, গতিকে মই নাযাওঁ। মানুহজনৰ কথা শুনি সৈন্যসকল ঘূৰি গৈ ৰজাক কথাটো ক'লে। পিছদিনা ৰজাই সসৈন্যে গৈ মানুহজনক লগ কৰিলে আৰু মন্ত্ৰটো শিকাই দিবলৈ ক'লে। কিন্তু মানুহজনে ৰজাক তেতিয়াই শিকাই দিব নোৱাৰোঁ বুলি কৈ মনে মনে ৰজাক কিবা কিবি ক'লে আৰু ৰজায়ো সৈন্যলৈ পুনৰ ঘূৰি আহিল। ৰাজপ্ৰসাদলৈ আহি ৰজাই চিন্তা কৰিলে আৰু পিছদিনা ৰজাৰ সাজপাৰ এৰি ধুতি কামিজ পিন্ধি অকলেই সেই মানুহজনৰ ওচৰলৈ গ'ল। তেতিয়া মানুহজনে ৰজাৰ কাণে কাণে ক'লে, মহাৰাজ, এতিয়া আপুনি কেনে অনুভৱ কৰিছে? অৰ্থাৎ কালি আপুনি ৰাজ সান্নিধ্যৰে মোৰ ওচৰলৈ আহিছিল আৰু এতিয়া এজন পণ্ডিতৰ দৰে সাধাৰণভাৱে মোৰ ওচৰলৈ আহিছে। তেতিয়া ৰজাই মানুহজনক ক'লে, মই বৰ পাতল আৰু সন্তোষ উপলব্ধি কৰিছোঁ। উত্তৰ শুনি মানুহজনে ক'লে, মহাৰাজ, মোৰ মন্ত্ৰটো শুনক। মন্ত্ৰটো হ'ল সন্তোষম পৰমম সুখম, অৰ্থাৎ সন্তোষেই পৰম সুখ। মই মোৰ গাড়ীখনৰ ছাঁত থাকিয়েই সন্তোষ আৰু সুখ অনুভৱ কৰিছোঁ। কিন্তু আপুনি এজন ৰজা হৈও সন্তোষ আৰু সুখ বিচাৰি পোৱা নাই। ৰজাই নিজৰ ভুলটো ধৰিব পাৰি ৰাজ্যলৈ ঘূৰি গ'ল। তোমালোকে সাধুটোৰ পৰা নিশ্চয় কিছু উপকৃত হ'বা। আজিলৈ আহোঁ দেই।